ক্লাস 9 ইংলিশ দ্য রুট নট টেকেন কবিতাটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাৰ বাবে। ইয়াত 11টা প্ৰশ্ন আছে, তাৰ ভিতৰত 5টা প্ৰশ্ন পৰীক্ষাত আহিবই, কিন্তু টান আৰু দীঘল এনসাৰ মনতো নাথাকে, বাদ দিয়া। সহজতে মনত থাকিব পৰাকৈ একেবাৰে ছুটিকৈ সম্পূৰ্ণ আনসাৰ মই দিম আৰু পৰীক্ষাত তুমি ফুল মাৰ্কস পাবই লাগিব। দ্য ৰুট নট টেকেন, আমেৰিকান পোয়েট ৰবাৰ্ট ফ্ৰষ্ট। তোমালোকে পেজ নাম্বাৰ 16 কিতাপত মিলাই চোৱা। কুৱেশ্যন 1, হুৱেৰ ডাজ দি ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ? হোৱাট প্ৰব্লেম ডাজ হি ফেচ? ইয়াত কি কৈছে? পথিকজনে নিজকে ক'ত বিচাৰি পায়? তেওঁ কি সমস্যাৰ সন্মুখীন হয়? ইয়াৰ উত্তৰ হিচাপে লিখিবা, দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ ইন এ য়েলো উড। পথিকজনে নিজকে হালধীয়া বননিত পায়। এণ্ড হিজ প্ৰব্লেম ইজ ডেট হি হেড চইচ ওৱান অফ টু ৰুটছ। আৰু তেওঁৰ সমস্যাটো হ'ল যে তেওঁ দুটা বাটৰ মাজৰ পৰা এটা বাট বাছি ল'ব লগা হয়। নাম্বাৰ 2, ডিছকাছ হোৱাট দিছ ফ্ৰেছেছ মিন টু ইউ এ য়েলো উড। নাম্বাৰ 2, ডিছকাছ হোৱাট দিছ ফ্ৰেছেছ মিন টু ইউ। এই বাক্যবোৰে কি বুজায় আলোচনা কৰা। নাম্বাৰ 1, এ য়েলো উড, এখন হালধীয়া বননি। আনসাৰ, এ য়েলো উড মিন্স এন অটম ফৰেষ্ট। হালধীয়া বননি মানে শৰৎকালৰ বননি বা শৰৎকালৰ হাবি। এইখিনি হ'ল মেইন কথা বা ইম্পৰ্টেণ্ট কথা এইখিনি। তাৰপিছত, হুইচ চিম্বলাইজেছ এন ইম্পৰ্টেণ্ট লাইফ ষ্টেজ, যি জীৱনৰ এটা গুৰুত্বপূৰ্ণ স্তৰক বুজায়। নাম্বাৰ 2, ইট ৱাজ গ্ৰাছী এণ্ড ৱাণ্টেড ৱেৰ। ই ঘাঁহেৰে ভৰা আৰু কম ব্যৱহৃত আছিল। ইয়াৰ অৰ্থ কি? আনসাৰ, এনেকৈ লিখিবা, ইট মিনছ দি ৰুট ৱাজ লেছ ইউজড এণ্ড কভাৰ্ড উইথ গ্ৰাছ। ইয়াৰ অৰ্থ হ'ল বাটটো কম ব্যৱহৃত, লেছ ইউজড এণ্ড কভাৰ্ড উইথ গ্ৰাছ, ঘাঁহেৰে ঢকা আছিল। নাম্বাৰ 3, দি পাছিং দিয়াৰ, তাত অতিক্ৰম কৰা লোকসকল। আনসাৰ লিখিব লাগিব, এনেকৈ লিখিবা শ্বৰ্টলি আৰু মনত থাকিব। দ্য পাছিং দিয়াৰ মিন্স দ্য পিপুল হু হেড ইউজড দি ৰুট বিফৰ। দ্য পাছিং দিয়াৰ মানে আগতে সেই বাটেদি যোৱা মানুহবোৰ। দ্য পিপুল হু হেড ইউজড দি ৰুট বিফৰ। এইখিনি হ'ল আনসাৰটোৰ মূল কথা, মনত ৰাখিবা। তাৰপিছত নাম্বাৰ 4, লিভছ ন ষ্টেপ হেড ট্ৰডেন ব্লেক। খোজ নিদিয়াকৈয়ে পাতবোৰ ক'লা হোৱা নাছিল। ইয়াৰ অৰ্থ কি? আনসাৰ, ইট মিনছ ন ওৱান হেড ৱাকড অন দি লিভছ চ' বথ ৰুটছ ৱেৰ ফ্ৰেছ। ইয়াৰ অৰ্থ হ'ল পাতবোৰৰ ওপৰত কোনে খোজ দিয়া নাছিল। পাতবোৰৰ ওপৰত কোনেও খোজ দিয়া নাছিল। ন ওৱান হেড ৱাকড অন দি লিভছ চ' বথ ৰুটছ ৱেৰ ফ্ৰেছ। গতিকে দুয়োটা বাটেই ফ্ৰেছ আছিল। কবিতাটোৰ বাকী প্ৰশ্ন উত্তৰ লাগিলে পাৰ্ট 2 দি ৰুট নট টেকেন বুলি কমেণ্ট কৰা। নেক্সট ভিডিঅ'ত বাকী প্ৰশ্নৰ উত্তৰ দিম। ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিঅ' পাবলৈ।